নমস্কাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট গান ইউটিউব চেনেলটোলৈ। আজি আপোনালোকক এটা খবৰ জনাম। এক নটিছখন আহিছে সাব ডিভিজনেল ৱেলফেয়াৰ অফিচ হাইলাকান্দিৰ পৰা। কি আছে এই নটিছখনত? আচলতে চৰকাৰী কিছুমান আঁচনি আছে আৰু সেই আঁচনিসমূহৰ আমি লাভালাভ ল'ব লাগে। যদিহে আপুনি হাইলাকান্দিৰ পৰা বিলং কৰে, যদি আপুনি হাইলাকান্দি ডিষ্ট্ৰিক্টত হয়, তেনেহ'লে আপুনি এই যিটো আঁচনি তাৰ বাবে আবেদন কৰিব পাৰে। কি চাব দেই, অলপমান পঢ়ি দিছোঁ। এপ্লিকেশ্যনছ আৰ হিয়াৰ বি ইনভাইটেড ইন প্ৰেছক্ৰাইব ফৰ্ম ফ্ৰম দ্য ডিজাৰ্ভিং পিপুল বিলঙিং টু শিডিউল কাষ্ট কমিউনিটি অফ হাইলাকান্দি ডিষ্ট্ৰিক্ট for the under mentioned scheme for the year 2020-21 2020-21 শিক্ষাবৰ্ষৰ বাবে হাইলাকান্দি ডিষ্ট্ৰিক্টৰ যিখিনি ডিজাৰ্ভিং পিপুল আছে আৰু যিসকলে শিডিউল কাষ্ট কমিউনিটি আণ্ডাৰৰ হয়, তেওঁলোকে কি পাব চাব। শিডিউল কাষ্টৰ বাবে পাব নেম অফ দ্য স্কিম এডভান্স ট্ৰেড ষ্টিচ চেউইং মেচিন, চিলাই মেচিন এডভান্সড, যিটো আধুনিক 70টা টাৰ্গেট আৰু নুডল পাস্তা মেকিং মেচিন 40টা। আমাৰ যে নুডল বা পাস্তা আছে সেই মেকিং মেচিন 40টা চৰকাৰে দিব শিডিউল কাষ্ট কমিউনিটিৰ লোকসকলক। কিন্তু কেনেধৰণে আবেদন কৰিব, কি কৰিব, তলত গম পাব। আৰু যিখিনি OBC আছে, OBC কেণ্ডিডেটক পাৱাৰ টিলাৰ দিব, 32খন পাৱাৰ টিলাৰ দিব। গতিকে কোনে পাব, কোনে আবেদন কৰিব, সবিশেষ তথ্য অলপ তলতে গম পাই যাব। চাব এতিয়া, দ্য প্ৰেছক্ৰাইবড এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য এবভ মেনশ্যন স্কিম মে বি অবটেইন ফ্ৰম দ্য অফিচ অফ দ্য আণ্ডাৰছেণ্ড ডিউৰিং দ্য অফিচ আৱাৰ 1 ৱৰ্কিং ডেজ। আপোনালোকে যদিহে পাব বিচাৰিছে, তেনেহ'লে আপোনালোকে ডিউৰিং ৱৰ্কিং আৱাৰ, মানে ৰাতিপুৱা যেইটাৰ পৰা অফিচ খোলা থাকে, আজিকালি গমেই পায়, আপোনালোকৰ অঞ্চলত যেইটা বজাৰ পৰা যেইটা বজালৈকে অফিচ খোলা থাকে, সেই সময়ত আপোনালোকে অফিচত যাওক। ধুনীয়াকৈ অফিচত গৈ, কোনটো অফিচত যাব? সাব ডিভিজনেল ৱেলফেয়াৰ অফিচ হাইলাকান্দিত যাব আৰু গৈ এই খবৰটো দিব, বা এই ভিডিঅ'টোৱে দেখাই দিব, বা এই নটিছখন আপোনালোকে দেখাই দিব। আছাম ট্ৰিবিউনত আপোনালোকৰ 2 এদিনৰ আছাম ট্ৰিবিউনতে দিছে। গতিকে আপোনালোকে ধুনীয়াকৈ এই নটিছখন দেখাই দিব, বা এনেকুৱা এটা বস্তু আহিছে নেকি সুধিব ধুনীয়াকৈ। তো আপুনি যোনটো ল'ব বিচাৰিছে সেইটো আপুনি ল'ব পাৰে আৰু তেওঁলোকক কথাটো জনাব। The duly filled in application form of the above mentioned scheme should be submitted to the undersigned along with particulars as given below by 28 June 2021 positively. 28 জুন তাৰিখে আপোনালোকে জমা দিব লাগিব উইথ যি প্ৰেছক্ৰাইব ফৰ্মেট আছে সেই ফৰ্মেটৰ জৰিয়তে। গতিকে তাত গ'লে আপুনি সবিশেষ তথ্য গম পাই যাব। নো এপ্লিকেশ্যন উইল বি এণ্টাৰটেইন আফটাৰ লাষ্ট ডেট, 28 জুন তাৰিখৰ পিছত কিন্তু গ্ৰহণ কৰা নহয়। কি কি ডকুমেণ্টছ দিব লাগিব? 2 copies অফ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, পাছপৰ্ট চাইজ ফটোগ্ৰাফ দুটা দিব লাগিব। ভোটাৰ ID কাৰ্ড, কাষ্ট চাৰ্টিফিকেট দিব লাগিব। মাষ্ট প্ৰডিউচ টেইলৰিং চাৰ্টিফিকেট আপুনি দিব লাগিব। যদিহে আপুনি টেইলৰিং শিকিছে, আপোনাৰ নিশ্চয় টেইলৰিং চাৰ্টিফিকেট আছে। চাৰ্টিফিকেট, ID কাৰ্ড এষ্টাব্লিছিং আইডেণ্টিটি এজ এ ফাৰ্মাৰ। যদি আপুনি পাৱাৰ টিলাৰ লয়, তেনেহ'লে আপোনাৰ চাৰ্টিফিকেট বা ID কাৰ্ড আছে যে আপুনি ফাৰ্মাৰ হয়। গতিকে এইখিনি ডকুমেণ্টছে দিব লাগিব। আপুনি যাওক সাব ডিভিজনেল ৱেলফেয়াৰ অফিচ হাইলাকান্দিত আৰু এই সুবিধাখিনি লাভ কৰক। আপুনি এই সুবিধা নেহেৰাব। ধন্যবাদ।